ইয়াৰ কি হ'ল আকৌ? এই কি হ'ল? কেলে কান্দিছ? কেলে কান্দিছ? মোৰ বহুত টেনচন। তোৰতো বিয়া পাতিছিলিয়ে কেইদিনমানৰ আগত। টেনচন হ'লেই নেকি? হা? সেইকাৰণে কৈছিলোঁ বিয়া নাপাতিবি বুলি। ঘৈণীয়ে মাৰিলে নেকি তোক? নাই মৰা। মই কেনেকে কওঁ তোক? মুখেৰে ক, মই মুখেৰে কৈ আছোঁ, তই মুখেৰে ক। বিয়া পতা 10 দিন হ'ল। 10 দিনৰ পৰা ঘৰত কণীয়ে বনাই আছে। কণী বনাই আছে? ভাল কথা। কণী খা আৰু কণী খোৱা, মানে কণী খা, তেতিয়াই গাত শক্তি হ'ব। এইটো কি দুখৰ কথা নেকি? কিন্তু ঘৰত কোনো কণী অনা নাই। মানুহজনীও ক'লেও নাযায়, তাইতো ঘৰতে সোমাই থাকে। কিন্তু কণীবোৰ আহিছে ক'ৰ পৰা? মানুহজনী ইমান কণী ক'ত পাইছে? তাই বনাইছে কেনেকে? সেইটোতো ডেঞ্জাৰ কথা। কোনোবাই ওচৰৰ মানুহে দি গৈছে চাগে, তই খবৰটো ল'বি আকৌ। তোৰ ঘৰত CCTV আছে না? চাবি আকৌ ভিডিঅ'বিলাক, কোনোবা আহি কণী দি গৈছে চাগে। চাইছো চব চাইছো। কিন্তু কোনো কণী নাই দিয়া। কি হৈছে? ক'ত পাইছে ইমান কণী? মই একো বুজি পোৱা নাই। কিজানি তোৰ মানুহজনীয়ে কণী পৰা নাই তো? মোৰ সেইটোৱে টেনচন হৈ আছে। মানুহজনীয়ে কণী পাৰিছে চাগে। মোৰ সেইটোৱে টেনচন হৈ আছে। কেলে কান্দিছে? ইয়াৰ মাইকীয়ে। নকবি। কি নকবি কৈ আছ? কি হৈছে তোৰ? ইয়াৰ মানুহজনীয়ে কণী পাৰিছে, তাকে ইয়াৰ টেনচন হৈ গৈছে। মানুহজনীয়ে কণী পাৰিছে? অ' মাই গডছ, এইটো কেনেকুৱা কথা? এইটো আজি প্ৰথম শুনিছো। মানুহৰ কণী পাৰে নে? মোৰ মানুহজনীয়ে কণী পাৰে। এটা কাম কৰিবি, আজি তই ৰাতি বিচনা তলত সোমাই থাকিবি, আৰু মানুহজনীয়ে যেতিয়া বল দিব কণী পাৰিবলৈ, তেতিয়া তই ডাং খাই ওলাই আহিবি। তেতিয়া তাই ধৰা পৰি যাব। কণী যে পাৰিছে, কেইটা কণী পাৰিছে? দুটা। তাৰ দুটা আছে নে চাই ল'ব ক। কিজানি সেই দুটাই ছিঙি পৰি আছে। দুটা নহয়, বহুত কণী। ডেইলি মই 4-5টা খাওঁ। গোটেই ঘৰৰ মানুহে খায়। 50টা মান কণী ডেইলি ওলায়। পিছে তোৰ কেইটা আছে না চাই ল। মোৰ কেইটা আছে। চুই চা। চুই চাই ল তই, আছেনে নাই। মই কেলে চুম আকৌ? তই চাচোন, মোৰ দুটা চা, আছেনে নাই চা। মই কেলে চুম। তই চুন, চাচোন আছেনে নাই। পগলা নেকি তই? মই তোৰ কণী চুম। আছে নে চা না, চুই চা আছেনে নাই। তই চাইছ না? হ'ব, আছে যদি আছে আৰু। মই যাওঁ দেই, তই থাক। ময়ো যাওঁ। গুচিয়াই কণী সোমোৱাই দিব মুখত, গম পাবি।